আগতে আহিব লাগে এখন বেছি আকৌ নালাগে এফালে পেলাই দিবি ৰাস্তা ৰাস্তা ক'ৰবাত এনে দলি মাতি এই চাব পাৰে ৰাইজ জয়ন্ত যিটো আমি এই ট্ৰেক্টৰ চকী আছে এইটো বাহে গৈছে ক্ষমা খুজিলো মই Yo, this is our shooting location. Yeah. তো আমাৰ DOP জয়ন্তই শ্বৰ্টবিলাক চাই আছে যোৱাকালি কি লোৱা হৈছে লগতে এক্টৰটো এনেই গৈছে এইফালে তুমি ইয়াতে বহা ব্ৰ চাব লাগিব ডাইৰেক্টৰে চোৱা নাই এইফালে বহি আছে কাৰণ মই জয়ন্তৰ ওপৰত পূৰা ভৰসা আছে মানে এই কৰি ল'ব আৰু ডেটছ ৱাই তো গাইজ আমাৰ নেক্সট মানে চিনখিনি শ্বুটিং কৰিব আছিল বা দি দিলে বৰষুণটো এইটো মানে ঠাণ্ডাৰ দিনত বৰষুণ মানে আৰু মানে বুজিছে একচেপ্ট কৰিব নোৱাৰি এনেই ইমান ঠাণ্ডা তো উঠিব লগা হৈছে আমাৰ এক্ট্ৰেছ এজনী আহি আছে তাই আহিব নাই বৰষুণ দি দিলে মানে এনেকৈ মানে ৰুকাবত আহি গ'ল কিছুমান বাট বস্তুটো হ'ল আমি কৰি আছোঁ আমি হাৰ মাৰা নাই লগতে আমাৰ এবাৰ দেখাই দিয়ে আমাৰ DOP ক'ৰবাত চকুত সোমাই গৈছে গোফাত সোমাই গৈছে একদম মন চন মাৰি দিছে আৰু কিবা ক'ব নেকি আপুনি তাৰ ঘৰটো আছে ন আছে লৈ যোৱা তাৰ অফিচত লৈ যোৱা আপুনি কিবা ক'ব নেকি মানে আমাৰ কনচেপ্টটো কেনেকুৱা লাগিছে আপোনাৰ মানে এইখন মানে আপুনি কেনেকুৱা আগ্ৰহীত মানে এখন মানে কিবা কৈ দিয়ক আগ্ৰহীটো বাৰু ভালেখিনি হয় আৰু কনচেপ্টটো ভাল লাগিছে এপিছড কেইটা আছে এপিছড 5টা এপিছড আহিব ছিজন ফাৰ্ষ্ট ছিজনটোত ন হয় ফাৰ্ষ্ট ছিজনটোত 5টা এপিছড আহিব গতিকে চাব সকলোৱে হয় আৰু ফৰ দি ফাৰ্ষ্ট টাইম আমি এখন আমাৰ চেনেলত মানে এখন চিৰিজ দি আছোঁ চিৰিজ এখন বনাই আছোঁ আৰু চাওঁ নিউ বস্তু ট্ৰাই কৰি থাকিব লাগে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে বস্তুটো আমি সফল হওঁ আৰু জয়ন্তই বহুত ভাল ভাল কাম কৰিছে লগতে আমাৰ ভাই দুটাও আছে যে যিটো আছে আমাৰ নিউ এক্টৰ মানে আগতে এক্টিং কৰিছে ক'ৰবাত এৰা টাইপ মানে এটা বস্তুৱে পৰিৱৰ্তন হৈছে এই আজিকালি বৰ ফোনত থকা হৈছে এই অলপ তাক অলপ সুধিবা নেকি মানে কাৰ লগত ফোনত বেছি মানে ব্যস্ত থাকে এনি গান দি আছো হা একো বেয়া নাভাবিব আপোনালোকে অকল গান দি আছো খন্তেক আগতে মই কৈছে মই মানালী শ্বুটিং কৰিছোঁ মানে লাডাখ কেমেৰামেন ৰেডি হোৱা নাই এতিয়া পুৰা একদম এই চাব পাৰে ভালুকৰ চাল পিন্ধি আহিছে বগা ভালুকৰ চাল ঠাণ্ডা না ঠাণ্ডাত শ্বুটিং হৈছে না এইটো অলপ বেলেগ ফিল দি আছোঁ আমি মাৰি লৈছে আমি গোটেইখিনি ক'ভিড প্ৰট'কল মানি এয়া আকাশবাণী খন্তেকতে বৰষুণ কমিছিল আকৌ আহি গ'ল আমাৰ ফুটাটো মানে সেইফালে বেছি আছে এইফালে ফুটা নাই মানে এইপিনে মানে ধৰি লওক বৰষুণ পৰা নাই সেইফালে আছে সেইপিনে মানে শ্বিলং চাইড পৰেতো সেইটো কাৰণে চাগে তো শ্বুটিঙত চবতকৈ এইটো ডাঙৰ এটা মোৰ মুস্কিল যে ৱেডাৰ আমাৰ হাতত নাথাকে এইটো আৰু কি কৰিব এতিয়া ব্লগ নহয় এইটো মানে মেকিঙত দিম যে চাওক ৰাইজে আমি কিমান কষ্ট কৰি আছোঁ তই থৱে পাপাৰে বৰষুণ পৰা জোৰকৈ দিলে আমি এতিয়া এটা গেৰেজ এটা আছে আমাৰ কাষত চিনাকি মানুহ এজন তাতে আমি গোটেই খনিদল সোমাই গৈছোঁ মাথাৰ বিষ কৰোণা অমিক্ৰণ চব হৈ আছে আমাৰ গোটেই মিলি কিনে এটা নিউ এটা বেক্টেৰিয়া আমি সৃষ্টি কৰি আছোঁ নিউ এটা ভাইৰাছ সৃষ্টি কৰি আছোঁ আজিতো এনেকুৱা লাগিছে কি ঠাণ্ডাত তাই আছিল বা কিবা খাই আহিলে ৰাস্তাত মানে কলনি 6 নম্বৰ ঘাটিত আছিলতো 6 নম্বৰ ঘাটিত ঠঙাত কিবা কিবি পোৱা যায় বগা বস্তু So yeah guys, so last shooting কৰি আছো ফাৰ্ষ্ট এপিসোড সিমলা শুটিং ত কি অধম লাগছে তই কৈছিলো ওরলি দিয়া দৰা কইনা আগতে আহিব লাগে কইনা মুখত আদি কাম এই দৰা আমাৰ তো
কথাটো হ'ল আমাৰ আজি প্ৰথম যিটো এপিছ'ড মানে চিৰিজখনৰ ফাৰ্ষ্ট এপিছ'ডটো আজি শ্বুটিং কমপ্লিট হৈ গ'ল আৰু চিৰিজখনৰ নাম হৈছে ৱেক আপ বয়জ। তো আমাৰ এনেকুৱা এটা কাহিনী যিটো সকলোৱে ৰিলেট কৰিব পাৰিব। এতিয়া মই গোটেই কাহিনীটো নকওঁ, বাট নামটো শুনি কিনি চাগে অকণমান চবে ফিল কৰিছে যে কেনেকুৱা হ'ব বা কেনেকুৱা অলপমান যদি ফিল কৰিছে ডেটছ অ'কে। আৰু যদি পাৰা নাই ভাবিবৰ কাৰণে মই নকওঁ, এতিয়া এটা ছাছপেন্স বা এটা ছাৰপ্ৰাইজ। চ' সকলোৱে ৰখি থাকক, মই অতি সোনকালে আপডেট দি আছোঁ কেতিয়া ফাৰ্ষ্ট এপিছ'ডটো আহিব। বাট ইয়া ফৰ দি ফাৰ্ষ্ট টাইম চিৰিজ এখন ট্ৰাই কৰিছোঁ। লগতে আমাৰ DOP জয়ন্ত কিবা ক'ব অলপমান কৈ দিয়ে। কি ক'ম আৰু আজি কেনেকুৱা লাগিল মানে ইমান ঠাণ্ডাত মানে আৰু ঠাণ্ডা এতিয়াও বৰষুণ চাব পাৰে, বৰষুণ দি আছে সৰু সৰুকৈ হ'লেও, বাট বহুত ঠাণ্ডা মানে। মোৰ গাও বেয়া মোৰো চৰ্দি আৰু হৈছে আৰু কিন্তু ফাৰ্ষ্ট এপিছ'ডটো কৰি ছেকেণ্ড এপিছ'ডটো কৰিব নোৱাৰোঁ আৰু কি তথাপি আৰু ভগৱানে যি কৰে মংগল কৰক, ঈশ্বৰে মংগল কৰক, সকলোৱে ভাল। আৰু শিল্পা কি ক'বা তোমালোকে? মই একো নকওঁ, মই খালি চাব কম, বহুত কপি কামটো কৰিছো, যি কৰিছো মোৰ অৱস্থা বেয়া। তাই কালি বিয়া খাব যাব, এইটো কাৰণে বেছিকৈ আজি আৰু চুলি 2 ঘণ্টা মানৰ পৰা টিটিয়ে আছে মোৰ চুলি। লগতে আমাৰ ভগা ভালুক আছে, ভগা ভালুক দেখাই দিয়া। গতিকে সবে চাব, ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছে, তাই ভাল আৰু কৰিছে। সুমনে নতুনকে ট্ৰাই কৰিছে এইটো বস্তু, সবে চালে হ'ল। এনেও শৰ্ট ফিল্মটো বনাই থাকে, সেইটো সবে ভালো পায় জানো, বাট এইটো বস্তু নতুনকে চালে হ'ল, কেনেকুৱা লাগে জনালে হ'ল ন। ইউটিউবত আহিব আমাৰ এইকেইটাকো দেখাই দিওঁ দেখাম। এইটো মেইন আমাৰ চিন্ময় মিন্ময় আমি সৰু ডাঙৰ বুলি কওঁ সিহঁতক। আমাক ইয়াতে বহুত সহায় কৰিছে। ইহঁত নহ'লে আমাৰ বহুতখিনি কাম নহ'লে হয়। চ' মই লাষ্টত থেংক ইউ দিলোঁ সিহঁতক। এনেও আৰু ইহঁতে এখন বুলি নহয়, ইয়াতে অকল এখন বুলি নহয়, আগৰ যিটো মোৰ চিনেমাখনতো ইয়াতে বহুত সহায় কৰিছে। ত' থেংকছ ব্ৰাদাৰ, আমাৰ লগত থাকিব। আৰু ইয়াতে এক্টিঙো কৰিছে লাহেকৈ, আমাৰ এখনতে এক্টিঙো আছে। আৰু কিবা ক'ব কৈছিলোঁ এটা, কি ক'ব কৈছিলোঁ সেইটো বাদ দিয়া, সেইটো পিছত কৈ দিম। এইটো এটা ইম্পৰ্টেণ্ট কথা ক'ব কৈছিলোঁ। লগ পাম আমি ৱেক আপ বয়জৰ লগত। বাই বাই বাই।